আমি উত্তৰ গুৱাহাটী আহি পালোঁ আমি যোনখিনি জেগাত থিয়েটাৰ কৰিম সেইখিনি হৈছে অভয়পুৰ আমি এতিয়া অভয়পুৰত আহি পালোঁ হা নাই দিলোঁ পইচা দিলোঁ আহিয়ে আৰু সেই শাক চব্জি অলপ কিনি লৈছোঁ ইয়াতে দুদিনীয়া পেণ্ডেল শাক চব্জি অলপ কিনি ল'লোঁ শাক চব্জি বেছি নহয় দেখুৱাই দিয়াচোন নেকি চব্জিখিনি এইখিনি কচু 3টা তাৰে এটা মই 2টা জিনো আৰু অমিতাটো নোখোৱা অমিতা মই নাখাওঁ সেয়াই কিনিছোঁ আৰু বিশেষ নাই বিশেষ বেলেগ খাৰ খাই বেছি ভাল পোৱা হয়নে খাৰ বনাই বনাই তাৰ অমিতা খুব খায় বুট বাদাম মিলাই 10 টকা দিব না জ্বলা চানা এয়া জ্বলা চানা ল'লোঁ 10 টকাৰ পূৰা জ্বলা দিবলৈ দিছোঁ গীতাঞ্জলি ইমান খোৱাত ব্যস্ত মানে তাই একো ক'বই নোৱাৰে এতিয়া গম পাইছে লুকাই দিছে চাওঁ মুখত বহি আছোঁ হলত বহি আছোঁ মুনবা আছে ববি আছে পকৰি খাই আছোঁ গা বেয়া মুনবা গাটো খুব বেয়া জ্বৰ হৈ আছে জ্বৰ কি খাওঁ কেনেকুৱা লাগিছে জ্বলা কিবা খাওঁ যেন লাগিছে উপায় নাই এনেকে বহি নাটক চাবলৈ খুব মন যায় নাটক চাবলৈ মন যায় এনেকে বহি কিন্তু চাবলৈ নাপাওঁ নিজে নাটক কৰিব লাগে যে এতিয়া নাটক চাবলৈ নাপাওঁ আৰু পোহৰটো কম হৈ আছে তোমাৰ তাত পোহৰটো ভাল আহে পোহৰটো ব্ৰাইটনেছটো বঢ়াই লোৱা এয়া হলত বহি আছোঁ ব্ৰাইটনেছটো বঢ়াই আছে অলপ দেৰি হ'ব পাৰ্টি চিকেন পকৰা পাৰ্টি চিকেন পকৰা পাৰ্টি আমি এটা খাম গেলাইত কোনোবা আছে গেলাইত মানুহ বহিলে দেখিছা এইয়া গেলাইত চেলফি লৈ আছে বহি পজ দিছোঁ মানুহ ফটো উঠিছে এনেকৈ বহি নাটক চাবলৈ মন যায় ইমান ধুনীয়া লাগিছে ন চকীখিনি চাই চকীখিনি ইমান ধুনীয়া লাগিছে চাই ভাল লাগিছে নীলাখিনি আমাৰ নহয় থিয়েটাৰ এই কমিটি দিছে নীলাখিনি আৰু ৰঙাখিনি আমাৰ এনেকৈ বহি নাটক চাবলৈ মন যায় আমাৰ মৃগেন ককাই লৈ বোলে চেলফি লয় মেম আহি আছে মেম আহক মেম আহিছে আপুনি টোপোলা চোপোলা লৈ আহিছে যে চাওঁ দেখাই দিয়কচোন আপোনাৰ হেৰিজনী ফটোশ্বুট আছিলে মুখখন দেখাই দিয়ক মুখখন চুলি সৰিছে নেকি বাৰু বাইদেউজনী কপালখন ডাঙৰ দেখিছে আৰু কপালখন ডাঙৰ দেখিছে আগফালৰ চুলিখিনি গৈছে নেকি বাৰু বস্তু লৈ আহিছে আচ্ছা যোৱা এইয়া চিকেন পকোৰা আৰু খোৱা মানে মই আজিকালি ক'ৰবাত বেলেগত যাবৰ কাৰণে ইমান ধুনীয়াকৈ আহি ছাৰপ্ৰাইজ হিচাপে মই ধুনীয়াকৈ কি খালোঁ চিকেন পকোৰা আল্টিমেট ভিডিঅ' বনোৱা চাঞ্চে আৰু এবাৰ খালোঁ তাত বহুত সময় বহিলোঁ হলৰ মাজত আমি বহুত সময় বহি আৰু এনেই অলপ কথা পাতিলোঁ লেকচাৰ দিলোঁ গোটেইকেইটাই নাটক অলপ দেৰিকৈ আৰম্ভ হয় সেইকাৰণে আৰু সুবিধা পাওঁতে অলপ বহি ল'লোঁ হলত এতিয়া আমাৰ ছোৱালী গ্ৰীণ ৰুমত আছোঁ এতিয়া মেকআপটো লৈ লওঁ এতিয়া ৰেডি হওঁ লাহে ৰেডি হওঁ মেকআপটো লৈ লওঁ মোৰ মেকআপটোৰ বিষয়ে সুধি থাকে কৈ থাকে মই মেকআপনো কেনেকৈ কৰোঁ কেনেকৈ লওঁ তাকে আজি অলপ দেখুৱাই দিওঁ এইটো হ'ল ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনটো মই ফাৰ্ষ্টতে লগাই লওঁ এনেই মই ৰুমৰ পৰা আহোঁতে মুখত হিমালয় এল'ভেৰা জেলটো লগাই লৈছোঁ হিমালয় এল'ভেৰা জেলটো লগাই আহিছোঁ লগাই আহি তাৰ ওপৰতে এই ফাউণ্ডেশ্যনটো এতিয়া মই লগাই দিওঁ ফাউণ্ডেশ্যনটো লগাই ল'লোঁ এইটো হ'ল কাটাৰ এতিয়া মানে থেপেচা নাকটো ফেঁচা নাকটো এতিয়া জোঙা কৰি ল'ম
আমাৰ মানে কি আৰু বহুত মানুহে ভাবে আমাৰ থিয়েটাৰত মানে মেকআপ আৰ্টিষ্ট থকা বুলি ভাবে বহুত মানুহে, কিন্তু মেকআপ আৰ্টিষ্ট নাথাকে। আমি মেকআপটো নিজে নিজে কৰোঁ, নিজে মানে মেকআপ আৰ্টিষ্ট বনি যাওঁ আৰু আমি নিজে কৰোঁ। আমাৰ থিয়েটাৰত যিমানখিনি আৰ্টিষ্ট আছে, আমাৰ নাটক কৰাৰ পৰা ডান্স কৰাৰ পৰা যিমানখিনি আছে, সেইখিনি সেই মানুহখিনিৰ কাৰোৱে মেকআপ আৰ্টিষ্ট নাথাকে, কাৰণ 9 মাহৰ কাৰণে আমি হয় ন। আৰু ইমানখিনি মানুহক মেকআপ দিবলগীয়া হ'লে হেৰিয়ে হ'ব আৰু নাটকে আৰম্ভ হৈ যাব। সেইকাৰণে আমাৰ মেকআপ আৰ্টিষ্ট নাথাকে, আমি নিজে মেকআপ কৰোঁ। আৰু চবৰে এক্সপিৰিয়েঞ্চ আছে আৰু মেকআপৰ বিষয়ে অলপ হ'লেও থাকে। আজিকালিতো চবেই জানে। আমি প্ৰথমতে যেতিয়া থিয়েটাৰত আহিছিলোঁ তেতিয়া অলপ আমাৰ প্ৰব্লেম হৈছিল। তেতিয়া আকৌ হেৰি আছিল, আমি যেতিয়া থিয়েটাৰত আহিছিলোঁ এটা গুৰি মেকআপ আছে, পিউৰি বুলি কয়, ৰেড মিনাৰ আৰু হোৱাইট মিনাৰ সেনেকৈ আছে। সেইখিনি বস্তু আপোনালোকক মই পিছত দেখুৱাম, কেতিয়াবা পিছত দেখুৱাম। আজি মই যিখিনি মেকআপ কৰোঁতে ইউজ কৰোঁ সেই বস্তুখিনিহে মই দেখুৱাম। এতিয়া মই নাকটো কাটি ল'লোঁ মানে নাকটো জোঙা কৰি লৈছোঁ আৰু ফেঁচা নাকটো মই জোঙা কৰি লৈছোঁ। মই কেমেৰাটো কৰি আছোঁ বুলি মানে ভিডিঅ'টো কৰি আছোঁ বুলি ইমান পষ্ট দি আছে পিছফালৰ পৰা, মানে আছে দুগৰাকী, কেমেৰা দেখিলে মানে পাগল হৈ যায়। এতিয়া মই এইটো লগাম, পাউডাৰটো লগাম, এইটো জবিজৰ হয়। বহুত বেয়া লাগিব যেন দেখিবৰ কাৰণে, এতিয়া বহুত বেছি বেয়া লাগিব। চাই থাকোঁচোন, পাউডাৰটো লগাম। হাফ মেকআপত এনেই বেয়াই লাগে বাৰু, আৰু এনেও বিশেষ ইমান ধুনীয়াও নহয়, ইমান ধুনীয়া লাগে। এই ৰিলছ ভিডিঅ' বনাইছে, ৰিলছ নহয় আমালোকে অকণমান দিয়া। মই নেদেখাওঁতে মই মেকআপ কৰা নাই। আমাৰ লাইটমেনটো চাই এইটো আমাৰ লাইটমেন। এয়া পম্পীয়ে মোক লাইটটো মাৰি দিছে, মানে ইয়াতে পাৱাৰটো এতিয়া কাম হৈ আছে ন। ভল্টেজ নাই, ভল্টেজ ইংৰাজী বহুত কষ্ট কৰিছোঁ দেই। লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, কিন্তু লুকাই গৈছোঁ, মুখখন নেদেখাওঁ। এতিয়া এই আইব্ৰ' লগাই লওঁ। আইব্ৰ'টো এতিয়া আঁকি লওঁ। আইব্ৰ' আঁকি হৈ গ'ল। এতিয়া এখন হ'ল আই শ্বেড' প্লেট, এখন আই শ্বেড' প্লেট। এইবিলাক কালাৰ আছে, মই কিন্তু এটা নৰ্মেল কালাৰ, মানে হেৰি কালাৰ এটা লগাম, কাৰণ আজি মই নাটকখনত এজনী কাম কৰা ছোৱালী, সেইকাৰণে বেছি ষ্টাইল কৰিব নোৱাৰোঁ। সেইকাৰণে এটা পূৰা মানে কম কালাৰ থকা, এনেই এখনো বেছি ডাৰ্ক কালাৰ নাই, কম কালাৰ থকা এটা লগাম। আৰু আই শ্বেড' মই ব্ৰাছেদি লগাব নোৱাৰোঁ। দুদিনমান মানে ট্ৰাই কৰিছিলোঁ ব্ৰাছেদি লগাবলৈ, ব্ৰাছ আছেও, ব্ৰাছেদি লগাবলৈ মই ট্ৰাই কৰিছিলোঁ, কিন্তু নাজানো ভাল নহয় লগালে। সেইকাৰণে মই আগৰ পৰা আই শ্বেড' আঙুলিয়েদি লগাম। এয়া আঙুলিটো লগাই ল'লোঁ। এতিয়া আই শ্বেড'টো মই এনেকৈ আঙুলিয়েদি লগাম। আই শ্বেড' লগাই হ'ল, এই আই শ্বেড' এনেকৈ লগালোঁ, আৰু বাকীখিনি কৰি আছোঁ, বাকীখিনি চাই থাকিব। এতিয়া মই লগাম আইলাইনাৰটো লগাম, কমকৈ লগাম, বেছি নহয়। মই কৈছোঁ মোৰ কেৰেক্টাৰটোৰ কথা, সেইকাৰণে বেছি মেকআপ কৰিব নোৱাৰোঁ, সেইকাৰণে এইটো লাইনাৰটো লগাম। এতিয়া লগাম ব্লাছাৰ, এই কালাৰটো লগাম। অলপ এতিয়া লিপষ্টিকটো লগাম, অকণমান লগাম। লিপষ্টিকটো শেষ হৈছে, নতুনকৈ মেকআপটো হৈ গ'ল। এতিয়া কলা বিন্দি এটা লগাই লওঁ, ধুনুকৈ লগাই ল'লোঁ। অলপ ওচৰৰ পৰা দেখাই দিছোঁ। মোৰ মেকআপটো দেখুৱালোঁ আপোনালোকক, আৰু মোৰ ভিডিঅ'টি আপোনালোকে যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ভাল পালেও
লাইক কমেণ্ট শ্বেয়াৰ কৰিব বেয়া পালেও বেয়া পালেও কিন্তু কৰিব দেই সেইটো আপোনালোকক মই কৈ দিলোঁ দেই